चिरां जिल्लानि बिजनियाव साब्रै सुबुंखौ जोबथेसालियाव थानांनायनि जिउनां साजाखौ बिजिरसालिया फोसावबाय। मोननै गुबुन गुबुन केसआव बिजनी महकुमा आरो सेसियन कर्टआ बे साजाखौ फोसावो। बिजनी थानायाव रेजिस्टार जानाय 182/1989 नम्बरनि डकाइत आरो बुथारनाय केसआव बिजनीनि 2 नं लक्षितजरा गामिनि 68 बोसोर बैसोनि शंकर राजबंशी आरो 48 बोसोर बैसोनि रनजित राजबंशीखौ बिजिरसालिया जोबथेसालियाव थानांनायनि जिउनां साजाखौ फोसावो। बेबायदिनो गुबुन मोनसे बिजनी थानायाव रेजिस्टार जानाय 368/2014 नम्बरनि लांखारनाय आरो बुथारनाय केसआव बिजनीनि पुब खामारपारानि थागिबि 42 बोसोर बैसोनि मजिद आली आरो 34 बोसोर बैसोनि जाकिर हुसैनखौ जोबथेसालियाव थानांनायनि जिउनां साजाखौ बिजिरसालिया फोसावो। आरो बे केसआवनो 25 बोसोर बैसोनि आसमत आली मुंनि गुबुन सासे सुबुंखौ 7 बोसोर जोबथेसालिनि साजाखौ फोसावो। আজি মহামান্য এডিশনাল ডিস্ট্রিক্ট এন্ড সেশন জাজ আদালতে দুটা কেসত ক্রমে 5 জন আসামিক মানে দোষী সাব্যস্ত করেছে। তার মাজত সেশন কেস নম্বর 184/2018, বিজনী পিএস কেস নম্বর 364/2014 আন্ডার সেকশন 120B 302 392 আইপিসি এই কেসটুতে 3 জনক দোষী সাব্যস্ত করেছে আর 2 জনক যাবজ্জীবন কারাদণ্ড বিহিছে। তার মাজত হল এজন জাকির হুসেন আর এজন হল মজিদ আলী আর এজন আসামি ওয়ান অফ দ্য একিউজড আসমত আলী তেখেতক 7 বছরের কারণে কারাদণ্ড দিচ্ছে আর লগতে 2 জনক ইকুইটেল দিচ্ছে। আর এটা কেস যেটো হল সেশন কেস নম্বর 158/2018, বিজনী পিএস কেস নম্বর 182/1989 কেস আন্ডার সেকশন 396 আইপিসি। এইটো কেসত 2 জন আসামি ক্রমে শঙ্কর রাজবংশী আর রঞ্জিত রাজবংশী 2 জনকে যাবজ্জীবন কারাদণ্ড বিহিছে। এতিয়া যদি আসামিসকলে এগ্রিভ হৈ থাকে মহামান্য আদালতৰ জাজমেণ্টত সিহঁতৰ ওচৰত মানে পথ খোলা আছে, সিহঁতে এপিল কৰিব পাৰে। এইখিনি মোৰ ক'বলগীয়া। ইয়াৰ উপৰি মই একো নাজানো। এইটো এটা আছিলে যে মাৰ্ডাৰ, যেটো 184 যেটো আছিলে এইটোত মাৰ্ডাৰ আছিলে আৰু মৃতদেহটো মানে গোপনৰ চেষ্টা কৰিছিলে। আৰু যেটো আছিলে 158 সেইটোত আছিলে হাউচ ট্ৰেছপাছ আছিলে, মানে ডাকৈতি উইথ মাৰ্ডাৰ আছিলে। এই দুটা কেছত যেটোত শংকৰ ৰাজবংশী আৰু ৰঞ্জিত ৰাজবংশী এইটো কেছত মাৰ্ডাৰ উইথ ডাকৈতি আছিলে। আৰু যেটো কেছত জাকিৰ হুছেইন আসমত আৰু মজিদ আছিলে সেইটো কেছত আছিলে মাৰ্ডাৰ আছিলে আৰু 392 আইপিসি সেকশনটো আছিলে। বাস এইখিনি।